হাই ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে টেক নিউ হেল্পাৰ চেনেল। এতিয়া HSLC এক্সামৰ ৰুটিনটো আহি গ'ল। আপোনালোকে ৰুটিনটো কেনেকৈ ডাউনলোড কৰিব আৰু এক্সাম কেতিয়া হ'ব আপোনালোকক সম্পূৰ্ণভাৱে এইটো ভিডিঅ'ত দেখুৱাম। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত প্ৰথম আহি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাওক, ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে দেখিব পাৰিছে বোৰ্ড অফ হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, বামুণী ময়দান, গুৱাহাটী 21। আপোনালোকে তলত যিটো ৱেবছাইট দেখিব পাইছে সেই ৱেবছাইটৰ জৰিয়তে আপোনালোকে এইটো ফৰ্ম ডাউনলোডো কৰিব পাৰিব। এই ৰুটিনটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। অনলি এইটো এক্সামৰ মাজত HSLCৰ যিসকলে হাইস্কুলৰ পৰা দিব সেইসকলৰ অনলি মৰ্ণিঙত আছে, আৰু যিসকলে হাই মাদ্ৰাছাৰ পৰা দিব সেইসকলৰ এটা এক্সাম খালি আবেলি আছে। আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে। আপোনালোকৰ পৰীক্ষা ৰুটিনটো আৰম্ভ কৰাৰ আগতে দুই এষাৰ পৰীক্ষা সম্বন্ধে দুই এষাৰ কথা মই মোৰ ব্যক্তিগত হিচাপে ক'ম। আপোনালোকে এক্সামৰ সময়ত যিখিনি পঢ়িব, এক্সামৰ সময়ত মানে এক্সামৰ আগত আপোনালোকে যিখিনি পঢ়িছে, আপোনালোকে যেতিয়া এক্সামৰ হলত বহিব আপোনালোকে যিখিনি পঢ়ি আহিছে সেইখিনি আপোনালোকে তাত বহি আপোনালোকে মনত কৰিব। আৰু আপোনালোকে এক্সামৰ সময়ত কমেৰ পক্ষে হলত যায় আপোনালোকে আধা ঘণ্টা বহি আপোনালোকে অলপ ৰেষ্ট হ'ব আৰু কি পঢ়িছে আপোনালোকে ঘৰত এবছৰ ধৰি সেইখিনি আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। যিটো এক্সাম হয় সেই এক্সামৰ কথাখিনি আপোনালোকে মনত ৰাখিব। বন্ধুসকল, আৰু আপোনালোকৰ লগত লৈ যাব লাগিব এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন। যিটো আপোনালোকৰ 9ত যিটো ৰেজিষ্ট্ৰেশ্যন হয় সেইটো লৈ যাব লাগিব, আৰু 10 ক্লাছত যিটো এডমিট কাৰ্ড ওলোৱাই সেইটো ল'ব লাগিব। এতিয়া আপোনালোকৰ এক্সাম কেতিয়া হ'ব আপোনালোকে সম্পূৰ্ণভাৱে চাওক। HSLC ASM এক্সামিনেশ্যন 2021 প্ৰগ্ৰামিং। আপোনালোকে দেখিব পাৰিছে মে'ৰ 11 অৰ্থাৎ 2021ত মৰ্ণিঙত আছে ইংলিছ, আৰু মে'ৰ 13ত আছে এছামিছ, আৰু মে'ৰ 15ত আছে যিবিলাকে এইকেইটা ছাবজেক্ট লৈছে সেইকেইটাৰ 15ত আছে। আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে। বন্ধুসকল, 17 তাৰিখত আছে জেনেৰেল মেথামেটিক্স, অৰ্থাৎ 17 তাৰিখত আছে জেনেৰেল মেথামেটিক্স, এইটো সকলোৰে আছে। আৰু 18 মে'ত অৰ্থাৎ 18 মে'ত আছে ফিকা আকাইদ। যিসকলে হাই মাদ্ৰাছাৰ পৰা দিছে সেইসকলৰ ফিকা আকাইদ আছে। আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে। বন্ধুসকল, 19 মে'ত আছে যিখিনি মণিপুৰী, বড়ো, সান্থালী এইবিলাক ভাষাৰ কিতাপ লৈছে সেইবিলাকৰ 19 তাৰিখত আছে। আৰু 21 তাৰিখত যিসকলে ইংলিছ MIL ইংলিছ এইবিলাক লৈছে সেইসকলৰ 21 তাৰিখত আছে। আৰু 22 তাৰিখত আছে ফাইন আৰ্ট। যিসকলে এই কিতাপটো লৈছে সেইসকলৰ ফাইন আৰ্ট আবিলিট হ'ব। আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে। আৰু 25 মে'ত আছে জেনেৰেল ছায়েন্স, আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে। আৰু মে'ৰ 29 তাৰিখত আছে ছ'চিয়েল ছায়েন্স। এইটো বাধ্যতামূলক সম্পূৰ্ণভাৱে। যিখিনি বাধ্যতামূলক অৰ্থাৎ ইংলিছ আৰু এছামিছ এইখিনি হ'ল বাধ্যতামূলক। আপোনালোকে গোটেইখিনি আপোনালোকে ভালকৈ এক্সামটো দিব। আৰু মে'ৰ 31 অৰ্থাৎ 31 তাৰিখত আছে হিন্দী, আৰবী লিটাৰেচাৰ। যিসকলে হাই মাদ্ৰাছাৰ পৰা দিব সেইসকলে এই আৰবী লিটাৰেচাৰ এইটো দিব লাগিব। আৰু মাৰ্জেন ডিজাইনিং এইটো আছে সিহঁতৰ লগতে। যিসকলে আৰবী লোৱা নাই সেইসকলৰ এই গাৰ্মেণ্ট ডিজাইনিং দিব লাগিব। আৰু জুনৰ 1 তাৰিখত আছে এইখিনি ছাবজেক্ট জুনৰ 1 তাৰিখত আপোনালোকে
এইখিনি এক্সাম দিব লাগিব, যিবিলাকে এইখিনি কিতাপ লৈছে। বন্ধুসকল, আপোনালোকে এইটো ৰুটিনত আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে। আৰু যদি পৰীক্ষা সন্দৰ্ভত কিবা ৰুটিনত কিবা প্ৰব্লেম হয়, আপোনালোকে কমেণ্ট কৰি কমেণ্টত আপোনালোকে জানিব পাৰিব। বন্ধুসকল, পৰীক্ষাৰ আগতে আপোনালোকে সম্পূৰ্ণভাৱে ভালকৈ পৰীক্ষা দিব আৰু ৰেজাল্ট ভাল কৰিব। মোৰ আশা হ'ল আপোনালোকে সুন্দৰ পৰিৱেশত এক্সামবিলাক দিব। দোৱা কৰিলোঁ আৰু আপোনালোকে সম্পূৰ্ণভাৱে এক্সামটো সম্পূৰ্ণভাৱে শেষ কৰিব। ধন্যবাদ বন্ধুসকল, আজিলৈকে ইমানেই।